নমস্কাৰ ৰাইজ, বনমাছগুৰু প্ৰাইম টাইম নিউজলৈ আপোনালোকক পুনৰবাৰ স্বাগতম। যিহেতু ৰাইজ আপোনালোকে জানেই যে আমাৰ অনুষ্ঠানটো বেলেগতকৈ অকণমান বেলেগ, গতিকে সেইকাৰণে আজি আমাৰ অনুষ্ঠানত এনেকুৱা দুজন ব্যক্তিক আমি নিমন্ত্ৰণ কৰি আনিছোঁ যোন দুজনৰ মন্তব্য ইজনে সিজনৰ প্ৰতি সম্পূৰ্ণ বেলেগ। গতিকে হওক, বেছি সময় নষ্ট নকৰি তেওঁলোকৰ লগত চিনাকি হওঁ, কথা পাতোঁ। আৰু ৰাইজ, আমাৰ এইফালে আছে অসমৰ এজন আগশাৰীৰ মদাহী। হয়, আপোনালোকে ঠিকে শুনিছে, অসমৰ এজন আগশাৰীৰ মদাহী। তো নমস্কাৰ দাদা। প্ৰথমবাৰ মোক কোনোবাই নমস্কাৰ দিছে যে মজা লাগিছে, আকৌ এবাৰ দিয়ক। কি যে কয় আপুনি। নমস্কাৰ দাদা। আকৌ এবাৰ নমস্কাৰ দাদা। একদম বঢ়িয়া। নমস্কাৰ নমস্কাৰ। আৰু ৰাইজ, আমাৰ এইফালে আছে অসমৰ এজন আগশাৰীৰ গাখীৰী। মানে ৰাইজ, এখেত যেনেকে মদ খাই মদাহী, ঠিক তেনেদৰে এখেত হৈছে গাখীৰ খাই গাখীৰী। তো নমস্কাৰ দাদা। হয়, নমস্কাৰ। হয়, তেন্তে দাদা পোনপ্ৰথমতে আমি আপোনাৰ লগতে কথা পাতোঁ। নিশ্চয়। নাই 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 নাই, এইটো ভাল হোৱা নাই দেই। আপুনি প্ৰথমতে নমস্কাৰটো মোক দিলে, এতিয়া আকৌ কথা হলে প্ৰথমতে এখেতৰ লগতহে পাতে। হা, নহয় মানে দাদা, সেই নাই 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 নাই, আপুনি যদি প্ৰকৃততে মতা মানুহ তেন্তে মোৰ লগত কথা পাতক। এই গাখীৰ খোৱা সৰু সৰু ল'ৰা ছোৱালীকেইটাৰ লগত নহয়। সিহঁতৰ এতিয়া পঢ়া শুনা কৰা বয়স, খেলা ধূলা কৰা বয়স, হয় নাই মাইনা? চৰি দাদা, বেয়া নাপাব। নাই নাই, একো নাই, আপুনি পাতক। ঠিক আছে দাদা, প্ৰথম কথা তেতিয়াহ'লে আপোনাৰ লগতে পাতিম। আৰে পাতিবই লাগিব, মদাহী হয় ভাই। আৰু সৰু সুৰা এলা পেচা মদাহী নহয় নহয়, ঘূৰ মদাহী হয় ভাই। কোনে মাৰিলে? তো দাদা প্ৰথমতে আপোনাৰ পৰিচয়টো দিয়কচোন। পৰিচয়টো দিবলৈ মই নানিলো নহয়। আপোনাৰ আছে যদি দি দিয়কচোন, মই অকণমান দেৰিকে দি আছো আপোনাক। আৰে দাদা, পৰিচয় মানে আপোনাৰ নামটো কওক। আপুনি কোন হয়, আপুনি কি কৰে, আপুনি ক'ত থাকে, মানে থুলমূলকে আপোনাৰ বিষয়ে কওক। আৰে তেতিয়াহ'লে তেনেকে সোধক আকৌ, ইমান ক্ৰিটিকেলকে সুধিব নালাগে নহয়। চৰি মোৰেই ভুল। এতিয়া কওক আপোনাৰ পৰিচয়টো, নামটো, মানে আপোনাৰ বিষয়ে। মোৰ নামটো ধৃতৰাষ্ট্ৰ। কি শাস্ত্ৰ? ধৃতৰাষ্ট্ৰ। অস্ত্ৰ শস্ত্ৰ। ইমান কষ্ট। এতিয়া যদি মোৰ বিষয়ে কিবা জানিব বিচাৰিছে তেন্তে মই হৈছো এজন প্ৰফেচনেল মদাহী, ঠিক আছে? মদ খাবলৈ মোৰ গভৰ্ণমেণ্ট চাৰ্টিফিকেট আছে, মানে লাইচেঞ্চ আছে। আৰু মই ক'ত থাকো সেইটো যদি আপুনি জানিব বিচাৰিছে তেন্তে মই নিচাতে। আচ্ছা, তো দাদা আপুনি এইটোকে বিষয় কিহৰ কাৰণে বাছি ল'লে? মানে এইটোতো বিষয় বুলি ক'ব নোৱাৰি, মানে মই সুধিব খুজিছো যে আপুনি মদাহীয়ে কিহৰ কাৰণে হ'ল? একচুৱেলি মই মদাহী হওঁ বুলি হোৱা নাই, আৰু মই বুলি নহয়, কোনো এটা মানুহ, কোনো এটা ল'ৰা ডাঙৰ হৈ এইটো নাভাবে যে সি মদাহী হ'ব। আচলতে তাক পৰিস্থিতিয়ে বাধ্য কৰায়। আপুনি জীৱনত বহুতখিনি দুখ কষ্ট পাইছে যেন অনুভৱ হৈছে মোৰ। পাইছোতো আকৌ, জীৱনত বহুত দুখ বহুত কষ্ট পাইছো। আৰু মানুহে কয় যে মনৰ কথাবোৰ খুলি গ'লে কাৰোবাক মনৰ দুখবোৰ পাতল হয়, কিন্তু মই এতিয়া কাকো ক'ব নোৱাৰো, কাৰণ মনৰ কথাবোৰ শুনিবলৈ কাৰো সময়ে নাই। সেইটো আপুনি ঠিক কৈছে, একদম সঁচা কথা। আজিকালি মনৰ কথা শুনিবলৈ কাৰো সময় নাই। সেইটোৱে কথা। এতিয়া মানে সেই দুখখিনি পাহৰিবৰ কাৰণে মই মদটো খাওঁ। এতিয়া মানে কি, মদটো খালে মই কিছু সময়ৰ কাৰণে হ'লেও ৰিলেক্স ফিল কৰোঁ, শান্তি ফিল কৰোঁ। তথাপি দাদা, আপুনি এনেকে মদ খাই আপোনাৰ শৰীৰটো বা আপোনাৰ জীৱনটোহে নষ্ট কৰি আছে, লগতে আপোনাৰ পৰিয়ালৰ মানুহখিনিকো আপুনি চিন্তাত পেলাই দিছে। না না না, মই যদি মৰিও যাওঁ নহয়, কাৰো একো নাহেও, কাৰো একো নাযায়ও, আনকি পৃথিৱীৰ পৰা বোজা এটাহে কমিব। এই নহয় দাদা, আপুনি ভবাৰ মতেতো নহ'ব পাৰে। আপুনি কি অকল মোকে প্ৰশ্ন সুধি আহিব নেকি? এই সৰু ল'ৰাটোকো কিবা এটা সোধকচোন, বেচেৰাটো অথনিৰ পৰা ৰৈ আছে। আৰু আপুনি যদি মোক কিমান প্ৰশ্ন হৈ থাকে, মোৰতো নিশ্চয় ফাটি যাব। হ'ব। আচ্ছা, তো দাদা এইবাৰ আমি উভতিছোঁ আপোনাৰ ওচৰলৈ। হয় হয়। বাৰু দাদা, আপুনি গাখীৰ খাই খুবেই ভাল পায় বুলি শুনিছোঁ। হয় হয়, ঠিকেই শুনিছে আপুনি।
বাৰু দাদা মোৰ প্ৰথম প্ৰশ্নটো হৈছে যে আপুনি যে গাখীৰ খায় মানে যথেষ্ট পৰিমাণে খায় বুলি শুনিছোঁ কিন্তু কিয় খায় চাওক দাদা গাখীৰটো কোনো বেয়া বস্তু নহয় বা অপকাৰী বস্তু নহয় আৰু গাখীৰ হৈছে পৃথিৱীৰ একমাত্ৰ উপাদান যোনটো খাই আপুনি গোটেই জীৱন জীয়াই থাকিব পাৰিব অন্য একো খাদ্য নোখোৱাকৈ আৰু সেইটো কথা মই কোৱা নাই বৈজ্ঞানিকসকলে নিজে প্ৰমাণ কৰি উলিয়াইছে সেইকাৰণে যিহেতু গাখীৰ আমাৰ কাৰণে ভাল তো মই গাখীৰ খাওঁ সেইটো কাৰণে কথাটো বাৰু মই নিজেও শুনিছোঁ পিছে এনেই অনুমান আপুনি দিনটোত কিমান লিটাৰমান গাখীৰ খায় মানে তেনেকৈ মোৰ কোনো নিৰ্দিষ্ট হিচাপ নাই কিন্তু দিনটোত মই 2-2.5 লিটাৰমান খাওঁ ৱাও পিছে আপুনি যে ডেইলি ইমান লিটাৰ গাখীৰ খায় একো অপকাৰ কৰা নাই নে আজিলৈকে নাই 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 কৰা সেইটোৱে লাগে বাৰু আমাক পিছে গৰু ঘৰতে আছে চাগে আপোনাৰ নাই গৰু আমাৰ নাই তেন্তে গোৱালৰ পৰা লৈ চাগে নহয় নহয় আমাৰ ঘৰৰ কাষৰ বৌজনীৰ পৰা খাওঁ মই কাষৰ ঘৰৰ বৌজনীয়ে দিয়ে আপুনি ভুল বুজিছে মানে তেখেতৰ গৰু আছে 2জনী তোৰাই একেতে গৰুৰ গাখীৰ খায় মই মানে অকণমান বেলেগ ভাবি গৈছিলোঁ বৰ খেচৰ প্ৰকৃতিৰ মানুহ দেই আপুনি হয় হয় নেক্সট কুৱেশ্যন সোধক বাৰু দাদা আপুনি যেতিয়াৰ পৰা গাখীৰ খোৱা ষ্টাৰ্ট কৰিছে তেতিয়াৰ পৰা এই বৰ্তমান সময়লৈকে আপোনাৰ শৰীৰৰ কিবা পৰিৱৰ্তন হোৱা দেখিছেনে পৰিৱৰ্তন মানে কি একচুৱেলি গাখীৰে কোনো ধৰণৰ পৰিৱৰ্তন নানে মানুহৰ শৰীৰত কিন্তু ধৰক আপোনাৰ পেট ভালে থাকে আপোনাৰ গাত শক্তি দিয়ে আৰু বেমাৰ আজাৰৰ পৰা দূৰত ৰাখে সেইবোৰে আৰু হয় হয় বাৰু দাদা বহুতখিনি গুৰুত্বপূৰ্ণ কথা শিকিলোঁ জানিলোঁ আপোনাৰ পৰা তাৰ কাৰণে বহুত বহুত ধন্যবাদ আৰু এতিয়া আমি ৰাইজ পুনৰবাৰ উভতিব লাগিব আমাৰ মদাহী দাদাজনৰ ওচৰলৈ আহক দাদা 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 চৰি দেই একদম চৰি ভুল হৈ গ'ল মানে কি দাদা মোৰ বাছত জাৰ্ণি কৰে যে টোপনিটো আহি যায় দাদা আপুনি বাছত নাই বৰ্তমান হা চৰি দেই একদম বেয়া নাপাব মই পাহৰি গৈছিলোঁ মানে মই প্লেনতহে আছোঁ আৰে দাদা আপুনি বাছতো নাই প্লেনতো নাই আপুনি আমাৰ লগত ইণ্টাৰভিউ এটাত আছে ইণ্টাৰভিউ মোৰ মনত পৰা নাই পিছে বাৰু আপুনি কণ্টিনিউ কৰকচোন দাদা যিহেতু আপুনি কথাবোৰ পাহৰি গৈছে তো এবাৰ মই আপোনাক মনত পেলাই দিছোঁ আজি আমাৰ মাজত উপস্থিত আছে গাখীৰ খোৱা দাদা যেনেকৈ আপুনি মদ খাই মদাহী ঠিক তেনেদৰে এখেত হৈছে গাখীৰ খাই গাখীৰী ঠিক আছে ইমান ডাঙৰ হয় গাখীৰ খাই দে চি নাপায় দেই বাৰু আপুনি কণ্টিনিউ কৰকচোন চৰি দাদা বাৰু দাদা গাখীৰ খালে আমাৰ কিহৰ কাৰণে ভাল বা গাখীৰ কিয় খাব লাগে বা গাখীৰৰ গুণাগুণবোৰ এখেতে আমাক ভালদৰে বুজাই দিছে এতিয়া আপুনি যিহেতু মদাহী তো আমাক মদৰ বিষয়ে কিবা ক'ব নেকি চাওক মদটো হৈছে আমাৰ শৰীৰৰ কাৰণে অত্যন্ত আৱশ্যকীয় আৰু মদটো আমাৰ কাৰণে হৈছে এটা অমৃত ঠিক আছে কেনেকে মানে এতিয়া আপুনি শুনিব দেই গাখীৰত আপোনাৰ ভিটামিন A, B, C, D প্ৰটিন শৰ্কৰা কাৰ্বহাইড্ৰেট এভৰিথিং থাকে প্ৰত্যেকটো বস্তুৰ উপাদান থাকে এতিয়া আজি কলেষ্ট্ৰল থকা মানুহ এটা যদি আজি গাখীৰ এগিলাচ খাই দিয়ে কাইলৈ তাৰ কলেষ্ট্ৰল হাই হৈ যাব তাৰ পিছদিনা মানুহটো মৰি থাকিব ন এতিয়া আপুনি শুনিব দেই ইউৰিক এচিড যাৰ আছে এই মানুহটোৱে যদি আজি গাখীৰ এগিলাচ খাই দিয়ে কাইলৈ তাৰ ইউৰিক এচিড হাই হৈ যাব তাৰ পিছদিনাটো মানুহটো মৰি নাথাকিবনে বাৰু সেইবোৰ বাদ দিছোঁ আপুনি যে ক'লে মদটো আমাৰ কাৰণে অমৃত বুলি সেইটোৰ বিষয়ে কওকচোন মানে আপুনি এতিয়া শুনিব দেই মদটো মানে মই অমৃত বুলি এইকাৰণে কৈছোঁ বিশেষকৈ বিয়েৰটো মানে সেইটো খালে কি আপোনাৰ হৃদয়টো ভাল থাকে হাৰ্টটো ভাল থাকে আপোনাৰ পেটটো চফা কৰি ৰাখে কিডনী কিবা ৰোগ হোৱাৰ পৰা সম্ভাৱনা কম থাকে আনকি আপোনাৰ কেঞ্চাৰ ৰোগ হোৱাৰো সম্ভাৱনা কম থাকে ভয়টো কম থাকে প্লাছ আপোনাৰ টোপনি ভালকৈ আহে প্লাছ আপোনাৰ মানুহৰ হাড়ৰ যোনটো ঘনত্বটো বঢ়াই ডেঞ্চিটিটো বঢ়াই দিয়ে আৰু বহুত আছে মই পাহৰিছোঁ নিচা দোষ যে এতিয়া আপুনি কওকচোন আমি এইটো খাব লাগে নালাগে বৰ কনফিউজ হৈ গৈছোঁ মই ইয়াত কনফিউজ হ'বলৈ একো নাই চাওক দাদা গাখীৰ খালে বল পায় মদাহী মানুহৰ ভয় নাই গাখীৰ খালে দেহা ভালে থাকে মদ খালে মন ভালে থাকে
গাখীৰ খাই গোটেই জীৱন জীয়াই থাকিব পাৰি। মদ নাখালে জীয়াই থাকিবই নোৱাৰি। চাহ, মিঠাই, দৈ, পনীৰ এই সকলোবোৰে গাখীৰ। হুইস্কি, ভডকা, বিয়েৰ, ৰম এই সকলোবোৰে মদ। হ'ব আপোনালোকে এতিয়া তৰ্ক কৰিব নালাগে, মানে যিহেতু আমাৰ অনুষ্ঠানটো সামৰিবলৈ হৈছে, গতিকে শেষৰ সময়খিনিত আৰু এনেকৈ চিঞৰ বাখৰ কৰিলে ভাল নালাগে, নহয় জানো ৰাইজ? ইণ্টাৰভিউ কি শেষেই হ'বলৈ হ'ল নেকি? হয় সময় হৈ গৈছে মানে। বৰ আচৰিত মানুহ দেই আপুনি। কেলা ইমান দেৰিৰ পৰা বহি আছো ভোকে পিয়াহে, বোলে মদ অকণ খাব নেকি বুলি সুধি নাচালেও। হয় নাই বাৰু কওকচোন আপুনি? কথাটো মিছা নহয় বাৰু, গাখীৰ অকণমান সুধি চাব পাৰিলেহেঁতেন আপুনি। অনুষ্ঠানটো শেষ কৰি লওঁচোন আগতে, তাৰপিছত খাম নে কি? হে আপোনালোকে যোনটো ভাল পায় আৰু। হে হ'ব মজা, বঢ়িয়া। পইচাটো কিন্তু মই নিদিওঁ বাৰু। যিয়ে হওক মোক কথা দুটামান ক'বলৈ আছে, মোক কৈ লওঁগে দেই। অতিমাত্ৰা যিয়ে হওক সেইটো বেয়া, মানুহৰ শৰীৰৰ কাৰণে হওক বা মনৰ কাৰণে হওক, মুঠতে বেয়া। লাগিলে সেইটো মদে হওক বা গাখীৰে হওক, কাৰোবাৰ প্ৰতি থকা ভালপোৱাই হওক, কাৰোবাৰ প্ৰতি কৰা ইগনৰ বা অৱহেলাই হওক, মুঠতে বেয়া। যেনেকে কাৰোবাক বেছি দিন অৱহেলা কৰি ৰাখিলে সেই অৱহেলাখিনি লাষ্টত গৈ ঘৃণালৈ পৰিৱৰ্তন হৈ যায়, যোনটো মোৰ ইতিমধ্যে হৈ গৈছে। ঠিক তেনেদৰে মদ, গাখীৰ বা কিবা অভ্যাস এইটো প্ৰয়োজনতকৈ বেছি হৈ গ'লে সেইটো পিছলৈ মানুহক কষ্ট দিয়ে। ঠিক আছে, সেইকাৰণে লিমিটটো ক্ৰছ কৰিব নালাগে। বাকী মই এইখিনিয়ে ক'লোঁ, এতিয়া তুমি সামৰি দিব পাৰা। তো ৰাইজ, যদিও আমাৰ মতাহী দাদাজন নিচাত আছে, তেখেতে কিছুমান গুৰুত্বপূৰ্ণ কথা কিছুমান কৈ গ'ল, আৰু মানুহে ঠিকেই কয়, মদৰ নিচাত মানুহে কেতিয়াও মিছা কথা নকয়। বাৰু ৰাইজ, বেছি সময় নষ্ট নকৰোঁ, যিহেতু আমাৰ অনুষ্ঠানৰ সময়সীমা তেনে তাকৰ হৈ আহিছে, গতিকে আপোনালোকৰ পৰা বিদায় ল'ব লাগিব। আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে মই বদমাছ গুৰু, ধন্যবাদ। হেল্ল' গাইজ, যদিহে মোৰ ভিডিঅ'খিনি চাই ভাল লাগে তেনেহ'লে ভিডিঅ'টো লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। আৰু আপোনালোকে পাৰিলে বহুত বেছি ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, যাতে মই আকৌ বদমাছ গুৰুৰ লগত এনেকুৱা ভিডিঅ' বনাব পাৰোঁ। আজিলৈ এৰিলোঁ, বাই বাই, টাটা, থেংক ইউ।